বন্ধুসকল, আমি জানো যে প্ৰত্যেক মানুহে পৰিৱেশৰ পৰা শিকিবলৈ যত্ন কৰে আৰু সেইবাবে মানুহৰ চিন্তাধাৰাৰ গতি বা ক্ৰিয়াভিত্তিত তেওঁ চৌপাশৰ বন্ধুসকলৰ চিন্তাধাৰাৰ কিছু প্ৰভাৱ দেখা যায়। সেই চিন্তাধাৰাসমূহত নিহিত হৈ থাকে কলা সংস্কৃতি, ধৰণ-কৰণ, আচাৰ ব্যৱহাৰ ইত্যাদি। আমি মানুহ সমাজেও সেই লোকসকলৰ, পৃথিৱীৰ বিখ্যাত ব্যক্তিসকলৰ জীৱনৰ চিন্তাধাৰা অনুসৰণ কৰোঁ, যাতে আমি সেই চিন্তাধাৰাৰ পৰা উপকৃত হ'ব পাৰোঁ। এসময়ত বিল গেটছে ৱাৰেন বাফেটৰ কৰ্মৰাজিক অনুসৰণ কৰিছিল বুলি জনা যায়। গতিকে সেই চিন্তাধাৰাৰ ব্যক্তিত্বসমূহক আমি আদৰ্শ হিচাপে ল'ব লাগে, যাতে সেইসমূহৰ পৰা আমি শিকিব পাৰোঁ। তাৰ বাবে একমাত্ৰ উপায় হৈছে তেওঁলোকৰ জীৱনীসমূহ অধ্যয়ন কৰা, য'ত তেওঁলোকে জীৱনৰ সংঘাত আৰু সংঘৰ্ষৰ বৰ্ণনাবোৰ উৎকৃষ্টমূলক চিন্তাধাৰাৰে প্ৰকাশ কৰিছিল। মানুহৰ বাবে এখন কিতাপ অধ্যয়ন কৰাত জীৱনৰ এজন উৎকৃষ্টতম সফল আন্তৰিক বন্ধু গোটাই লোৱাৰ দৰে। এইসমূহ দৰাচলতে চাইক'লজিকেল ইফেক্ট বা বৈজ্ঞানিকসকলে ইয়াৰ কিতাপ পঢ়াৰ বায়'লজিকেল ইফেক্টৰ কথাও বৰ্ণনা কৰিছে। যেতিয়া আমি এখন ভাল লগা কিতাপ পঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰ মগজুৰ বিভিন্ন অংশ একেলগে কাম কৰিবলৈ লয়। যেনে এইটো অংশই আমাক শব্দ চিনি পোৱাত সহায় কৰে, এই দুটা অংশই আমাক শব্দ বুজিবলৈ। গতিকে এখন কিতাপৰ অধ্যয়নে আমাৰ দেহৰ অৰ্থাৎ মগজুৰ বিভিন্ন অংশৰ সক্ৰিয়তা বঢ়াই তোলাৰ লগতে নতুন চিন্তাৰ উদ্বেগ ঘটায়। বিজ্ঞানীসকলৰ মতে মানুহৰ ৬৮% পৰ্যন্ত ষ্ট্ৰেছ কিতাপৰ অধ্যয়নে কমাই আনিব পাৰে। লগতে কিতাপৰ অধ্যয়নে মানুহৰ মগজুৰ নিউৰনসমূহক সক্ৰিয় হ'বলৈ বাধ্য কৰে, যাৰ বাবে নতুন নতুন চিন্তা আৰু চৰ্চাৰ উদ্বেগ ঘটে। বৰ্তমান সময়ৰ বিখ্যাত ব্যক্তিসকলে আগৰ পূৰ্ব প্ৰজন্মৰ জীৱনীসমূহ অধ্যয়ন কৰিছিল বুলিও আমি জানিব পাৰোঁ। এইসমূহ দৰাচলতে কিতাপ পঢ়াৰ উপকাৰিতা বুলি ক'ব পাৰি। কিন্তু প্ৰকৃত কথাটো হ'ল, কিতাপ পঢ়াৰ অভ্যাস বহুত সংখ্যক কম লোকৰে দেখা যায়। বহুতৰ বাবে ই হৈছে এটা বৰিং কথা বা বৰিং কাম। এখন ভাল কিতাপৰ মূল অৰ্থ উলিয়াবলৈ আমি কিতাপখনৰ বহু গভীৰলৈ যাব লাগিব, যাৰ বাবে কিতাপখন পঢ়ি শেষ কৰিবলৈ আমাক বহু সময়ৰ প্ৰয়োজন হ'বলগীয়া হ'ব। সেয়ে আমি আপোনালোকৰ হ'বলৈ লৈ আহিছোঁ আমাৰ সহজ সৰল চিধা-চিধি কথাত বুক চামাৰি, য'ত আপোনালোকে পাব এখন কিতাপৰ সকলো সাৰমৰ্ম সুন্দৰ সুন্দৰ দৃশ্যাংশ, শ্ৰব্যাংশ অৰ্থাৎ এনিমেশ্যনৰ সহায়ত। প্ৰতি সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে আমি আপোনালোকলৈ লৈ আহিম একো নতুন সময়োপযোগী ট্ৰেণ্ডিং কিতাপৰ সাৰমৰ্ম। আমাৰ প্ৰত্যেকটো সাৰমৰ্মৰ সৈতে আপোনালোকে অংশগ্ৰহণ হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে আপোনালোকৰ বন্ধু সমাজৰ মাজত আমাৰ চেনেলটো বিলাই দিয়ক। ভিডিঅ'টো কেনে পালে সেয়া জনাবলৈ নাপাহৰিব। লগতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব। আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ। জয় আই অসম।